নমস্কাৰ হেল্ল' এভৰিৱান আজি একচুৱেলি মই বহুত স্পেচিয়েল কাৰণ এটাত এইটো ভিডিঅ' বনালোঁ সৰু ভিডিঅ' বনাইছোঁ বৰ নহয় বাৰু টেনশ্যন নল'ব মানে আজি এটা উপহাৰ পালোঁ ঘপককৈ এটা উপহাৰ পালোঁ মানে ছাৰপ্ৰাইজ কিন্তু ছাৰপ্ৰাইজটো এতিয়া আপোনালোকক মই দেখাওঁ বুলি ভাবিছোঁ কি ছাৰপ্ৰাইজ বহুত বেছি ভাল লাগি আছে এনেকুৱা উপহাৰ পাম বুলিও ভবা নাছিলোঁ আৰু উপহাৰ দিছে কোনে সেইটো আপোনালোকে ভাবিলেও আচৰিত হ'ব মই দেখাই আছোঁ উপহাৰ কোনে দিছে হাই কি উপহাৰ দিব পাৰে আপোনালোকে এবাৰ ভাবি চাইছেনে মোৰ তাই ভাগিন হয় আৰু তাই মোৰ কাৰণে এইটো বহুত বেছি ডাঙৰ উপহাৰ মানে এইটো বহুত হাজাৰ টকীয়া কোটি টকীয়া মানে কি যিমান আছে তাতকে বেছিয়ে চাগে তো উপহাৰটো মই দেখাই আছো কি হয় এইটো দেখিছেনে এইটো কিমান ধুনীয়াকৈ বনাই আনিছে মই ভালকে দেখাই আছো এইটো তাই নিজে হাতেৰে এদিনত কমপ্লিট কৰি বনাই আনিছে মাহী ঘৰলৈ যাম বুলি আৰু ইয়াতে আমাৰ তিনিজনী নাম আছে পাজা নিমি আৰু গীতু মানে ইয়াত পাজা নিমি গীত পাজা বুলি কিয় কয় মই কৈ আছোঁ সৰুতে মোৰ নামটো পূজা বুলি নুফুটিলে তাইতো সেই বুলি পাজা মাতিলে আৰু ভণ্টি চিমিটো নুফুটি নিমি মাতিলে আৰু এটা এইটো এইখন কপি মানে তাই বনাই আছে আৰু এখন কি বনাইছে দেখাই দিয়াচোন I love you, Paza. I miss you, Paza. I love you, Paza. মই তোমাক ভাল পাওঁ নাই তো এখন কালে বনাই আনিছা তোমালে মোলে কেলে বনালা মানে ভাল লাগিবলে এইটো বাৰু তুমি চবলে বনাই আনিছা মিক্স কৰি বনাই আনিছা নিমিলেও বনাইছা গীতু মাহিলেও বনাইছা মোলেও বনাইছা এইটো স্পেচিয়েলি অকল মোলে কেলে বনাই আনিলা তোমাক ভাল পাওঁ মানে মোক ভাল পোৱাৰ কাৰণে মানে সিহঁতক ভাল নোপোৱা নি নাপাওঁ নোপোৱা অকল গীতুবাকে অকণমান আৰু এনেই মানে মোক বেছি পোৱা সিহঁততকে হয় নাই মোক কেলে বেছি ভাল পোৱা মৰম কোৱা নিমিয়ে গালি পায় ডাঙৰকে কোৱা নিমিয়ে গালি পায় তুমি ভাল পোৱা এই গীতুবাই অকণমান গালিও পায় ভালো পায় সেইকাৰণে সিহঁতলৈ সেয়া নাই মোৰ কাৰণে এয়া আছে এখন আনিছা হয় নাই ঠিক গালি পায় ভালো পায় এয়া মানে কি কম এতিয়া তাই মোৰে এটা বণ্ডিং বেলেগ হয় মানে মাকে মাত্ৰ জন্ম দিছিলে তাই ছেকেণ্ড মাক ময়ে এনি টাইম মোৰ লগতে থাকে যিসকলে মোৰ চিনাকি তেওঁলোকে জানেই তাই যদি আইতাকৰ ঘৰলৈ ফুৰিবলৈ আহে মানে মোৰ লগতে আৰু মই য'তেই নাযাওঁ তাই মোৰ লগতে যাব মানে মোৰ লগতে ক'ৰবাত যদি মই থাকিব লগাও হয় ইনকেছ ক'ৰবাত মানে ইম্পৰ্টেণ্ট কামত যাব লগা হয় তাই মোৰ লগত এবাৰ কি হ'ল ৰাতি ঘপককৈ মাৰ গা বেয়া হ'ল তাই আমাৰ ঘৰতে আছিলে মানে তাৰপৰা ক'লো যে তুমি মামা মামীৰ লগতে থাকা হেৰি যাব নালাগে মাক ইমাৰ্জেঞ্চি মেডিকেল নিব লগা হ'ল সেই গোটেই ৰাতিটো তাই আমাৰ লগত মেডিকেলত আছেগে মানে তথাপিও ইয়াত নাথাকে মানে মই য'ত থাকিম তাই তাত আৰু তো থেংক ইউ ছ' মাছ ইমান ভাল লাগিছে এনেকুৱা এটা উপহাৰ সেইকাৰণে ক'লো যে মই লাখ টকা কোটি টকা দিও এনেকুৱা উপহাৰ কিনিব নোৱাৰে হয়নে চ' এইটো আই লাভ ইউ টু চুমনিয়া আৰু সদায় কৈ থাকে তুমি মই আহিলে ব্লগ নবনোৱা তো আজি বনাই দিলো কেনেকুৱা লাগিলে ভাল লাগিলে থেংক ইউ ৱেলকাম বাই বাই বাকী আমাক দিয়াবো মাহীলৈ ভাগিনীয়েকৰ মৰম এই মৰমবোৰ যাতে সদায় থাকে তাই এতিয়া সৰু হৈ আছে এই ভিডিঅ'টো তাই ডাঙৰ হ'লে যেতিয়া চাব তেতিয়া তাই অনুভৱ কৰিব চাগে এই মৰম সদায় থাকক ডাঙৰলৈকে আৰু মই যাতে বুঢ়ী হ'লে তাই ধুনীয়াকৈ এই মৰমখিনি মোক দিয়ে প্ৰতিপালন কৰে ইমানেই আছিলে ভিডিঅ'টো আজি বাই বাই